নম্বৰ 1 অসমৰ আটাইতকৈ ওখ পৰ্বতখনৰ নাম কি? উত্তৰ বৰাইল পৰ্বত। নম্বৰ 2 অসমৰ আটাইতকৈ শীতলতম ঠাই কি? উত্তৰ ফুৰুগাঁও। নম্বৰ 3 অসমৰ আটাইতকৈ ডাঙৰ নদী কি? উত্তৰ ব্ৰহ্মপুত্ৰ নদী। নম্বৰ 4 অসমৰ কোনটো নদীক সোণৰ নদী বুলি কোৱা হয়? উত্তৰ সোৱণশিৰি নদী। নম্বৰ 5 অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? উত্তৰ মোনাবাৰী চাহ বাগিচা। নম্বৰ 6 অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কি? উত্তৰ চাবুৱা চাহ বাগিচা। নম্বৰ 7 অসমত কোনে প্ৰথমে চাহ খেতি কৰিছিল? উত্তৰ ৰবাৰ্ট ব্ৰুচ চাহাবে। নম্বৰ 8 অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নম্বৰ 9 অসমৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? উত্তৰ মাজুলী। নম্বৰ 10 অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি? উত্তৰ কামাখ্যা মন্দিৰ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।